নমস্কাৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ উইনজো গেম ইয়াত আপোনালোকে এই গেমৰ মাধ্যমেৰে এটা ভাল আৰ্নিং কৰিব পাৰিব উইনজো ইণ্ডিয়াৰ মোষ্ট পপুলাৰ গেম হয় আৰু ইয়াত 100+ অধিকৰ গেম আছে আপোনালোকৰ নিজ ইচ্ছাৰে গেম খেলিব পাৰিব যেনে লুডো আছে ক্ৰাম আছে ফ্ৰী ফায়াৰ এক্সেট্ৰা বহুত এনেকুৱা ধৰণৰ গেম আছে আৰু আপোনালোকে যদি এটা ভাল আৰ্নিং কৰিব পাৰে তেনেহ'লে নিশ্চয় আপোনালোকে এই গেম খেলিব আৰু এইটো গেমৰ লিংকটো মই ডেসক্ৰিপচনত মই দি দিছো আপোনালোকে যাই কিনে ডাউনলোড কৰি ল'ব পাৰে আৰু ভাল এটা আৰ্নিং কৰিব পাৰে তো প্ৰথমে মই গেমটো মই ওপেন কৰি আছো তো মই অলৰেডি মই গেমটো ওপেন কৰি লৈছো আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত বহুত ধৰণৰ গেম আছে কি লাগে আপোনালোকৰ এভৰিথিং গেমে আছে আপোনালোকৰ যেনেকুৱা আপোনালোকৰ উইনজো ৰমি লুডো ক্ৰিকেট উইনজো পল উইনজো পকাৰ কাৰ যেনেকুৱা ফ্ৰী ফায়াৰ পাবজি এভৰিথিং গেম পাব আপোনালোকে আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো কোণাত ইয়াতে আপোনালোকে এনেকৈ স্পিন কৰি আপোনালোকে আৰ্নিং কৰিব পাৰে পইচা মই অলৰেডি মই 2 টকা বোনাছ পাই গ'লো তো প্লে নাও ইয়াতে প্লে কৰি আপোনালোকে খেলিব পাৰে আৰু আপোনালোকে বেংকৰ পৰা ইয়াতে আপোনালোকে পইচা এড কৰি গেম খেলিব পাৰে আৰু ভাল এটা আৰ্নিং কৰিব পাৰে ইয়াতে 10 টকাও এড কৰিব পাৰে তো এড নাওত গ'লে আপোনালোকে দেখিব পাৰিব গুগল পে ফোন পে হোৱাটছআপ পেটিএম নেট বেংকিং ডেবিট কাৰ্ড আপোনাৰ ইয়াৰ জৰিয়তে আপোনালোকে পইচা এড কৰিব পাৰে আৰু ভাল এটা আৰ্নিং কৰিব পাৰে আপোনালোকে তলত আইটো কোণত দেখিবলৈ পাইছে ৱালেট তো ৱালেটত দেখিবলৈ পাইছে মোৰ অলৰেডি 2.68 বেলেন্স হয় আৰু আপোনালোকে ইয়াতে দেখিবলৈ পাইছে উইথড্ৰ আপোনালোকে পইচা পেটিএম ইউপি বেংক ইয়াৰ মাধ্যমেৰে আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব পাৰে উইথড্ৰ কৰিব পাৰে তো আপোনালোকে এনেকৈ উইথড্ৰ কৰিব পাৰে সাপোজ 10 উইথড্ৰ তো তো মই উইথড্ৰ কৰিব নোৱাৰো গেমটো কেনেকৈ খেলে মই দেখুৱাই আছো তো মই খেলিম এইটো ফ্ৰুট সামুৰাই তো এইটো গেম খেলে মই আপোনালোকক মই দেখুৱাই আছো এনেকৈ খেলে তো আপোনালোকে যদি বিচাৰে মই ফ্ৰী প্লে কৰিম ফ্ৰী খেলিব পাৰে আৰু যদি বিচাৰিছে মই 2 টকা দি খেলিব পাৰো ম্যাক্সিমাম তলত আপোনালোকে 2 টকা দি কিনে খেলিব পাৰে আৰু ভাল এটা আৰ্নিং কৰিব পাৰে ইয়াতে বহুত ধৰণৰ মানুহ খেলিব পাৰে যেনেকুৱা মোৰ এড নাই পইচা তো আপোনালোকক দেখাব নোৱাৰিম মই ফ্ৰী প্লে কৰিহে আপোনালোকক মই দেখাব পাৰো যে ফ্ৰী প্লেত যাই কিনে আপোনালোকে ষ্টাৰ্ট গেম কৰি তো ফ্ৰী গেমটো মানে আপোনালোকৰ মানে প্ৰেক্টিছৰ কাৰণে তাতে দিছে তো এনেকৈ খেলিব লাগে তো লোডিং হৈ আছে তো আপোনালোকে দেখিব পাৰে এইটো বৰ্ডৰ চাৰিওফালে মানুহ আহিব আপোনালোকে দেখিব পাইছে ইতিমধ্যে মানুহবোৰ আহিছে আৰু ইয়াতে বাজি লগাব তো 2 টকা কৰি আপোনালোকৰ ইয়াতে 6 টকা হৈ যাব 6 টকা হ'ব বাজি তো আপোনালোকে ইহঁতৰ লগত আপোনালোকে খেলিব পাৰে তো আপোনালোকক মই দেখুৱাই আছো এনেকৈ ফ্ৰুট কাটিব পাৰে ফ্ৰুট কাটি কিনে হাইছ তো বম লাগিছে বম লাগিলে নহ'ব বম লাগিলে আৰু আপোনালোকৰ পইণ্টবোৰ মাইনাস হৈ যায় তো এনেকৈ পইণ্টবোৰ কাটিব লাগে তো গেম ইতিমধ্যে ওভাৰ হৈ গ'ল তো এতিয়া দেখো কোনে জিকিছে তো নাম্বাৰ 1 সামেড জিকিছে আৰু মই 3rd নম্বৰত আছো তো এনেকৈ আপোনালোকে পইচাবোৰ গেম খেলি আপোনালোকে ভাল এটা আৰ্নিং কৰিব পাৰে তো ইতিমধ্যে দেখিবলৈ পাইছে আৰু মানুহ আহিছে তো আপোনালোকে এনেকৈ গেম খেলি আপোনালোকে এটা ভাল আৰ্নিং কৰিব পাৰে যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে যদি অলপ যদি উপকৃত হৈছে তেনেহ'লে মোৰ ভিডিঅ'টো নিশ্চয় সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু বেল আইকনটো বজাই দিব কিবা মেনশন কৰিব খুজিছে প্লিজ মোক কমেন্ট কৰি জনাই দিব পাৰিব তো আজিৰ কাৰণে এইখিনি সব বাই